সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই যোৱাকালি আৰু পৰহি আপোনালোকক ফাৰ্ম লাইভলিহুড বা ফাৰ্ম বিজনেছ প্লেনৰ বিষয়ে বুজালোঁ। আজি মই আপোনালোকক নন ফাৰ্ম বিজনেছ প্লেনৰ বিষয়ে ক'বলৈ গৈ আছোঁ। মই কথা এটা ক'ব বিচাৰিছোঁ, মই যিটো আপোনালোকক নন ফাৰ্মৰ বিজনেছ প্লেন বনাই দেখাইছোঁ, এইটোৱে আপোনালোকৰ প্ৰায়খিনি বিজনেছৰ কাৰণে এই ফৰ্মেটটো খাটি যাব। কাৰণ মই আজি শ্ব' কৰিছোঁ কিৰাণা বা জেনেৰেল ষ্ট'ৰ, মানে আমাৰ যিখিনি গেলামালৰ দোকান হয় তাৰ ওপৰত মই বনাইছোঁ। কিন্তু এই ফৰ্মেটখিনি আপোনালোকক টেইলৰিং হওক বা হাৰ্ডৱেৰ হওক বা তেনেকুৱা যিকোনো ধৰি লওক বেচা বিক্ৰী কৰা যিবিলাক দোকান আছে সকলোতে একেই খাটিব। সেইকাৰণে আপোনালোকে মই যেনেদৰে আপোনালোকক বুজাম আপোনালোকে মন দি চাব। আৰু ইয়াত কিবা কনফিউজ হ'লে মোক মেছেজ কৰি জনাব আপোনালোকে মোৰ হোৱাটছআপৰ মানে ইউটিউবৰ ভিডিঅ'টোত। তাতে আপোনালোকে মেছেজ কৰি দিব, তেতিয়া মই আপোনালোকক নুবুজাখিনি মই আপোনালোকক ৰিপ্লাই কৰি বুজাই দিম। কথা হ'ল এই বিজনেছ প্লেনটো অলপ দীঘলীয়া হয়, কিন্তু আপোনালোকে বৰ্তমান যিটো আমাৰ ফাৰ্ষ্ট বছৰৰ প্ৰথম বছৰহে হয় হিচাপখিনি, আমি সেইখিনিয়ে দিব লাগিব। সেইকাৰণে আপোনালোকে দ্বিতীয় বছৰ আৰু তৃতীয় বছৰটো দিব নালাগে। সেইকাৰণে খুব ইজিয়ে হ'ব, আপোনালোকে মন দি চাব ফৰ্মখন। এতিয়া মই দেখাইছোঁ আপোনালোকক ফাৰ্ষ্ট অফ MMUA নন ফাৰ্ম বিজনেছ প্লেন। এতিয়া চাব বিজনেছ টাইপ। মই আগৰ ভিডিঅ'কেইটাত কৈছিলোঁ যে আমি যদি কিবা উৎপাদন কৰোঁ তেতিয়া আপোনালোকে দিব লাগিব মেনুফেকচাৰিং। সেইটো আপোনাৰ গছ গছনি শাক পাচলি হওক বা আপোনালোকৰ আমাৰ খোৱা বস্তু হওক, খোৱা বস্তু নহয়, গছ গছনি হওক, জীৱ জন্তু হাঁহ কুকুৰা গৰু ছাগলী সেইবিলাক হওক, সেইবিলাক মেনুফেকচাৰিঙত পৰিব। আপোনালোকৰ ছাৰ্ভিচত পৰিব খোৱা বস্তু হোটেল ব্যৱসায় বা টেইলৰিং ছাৰ্ভিচত পৰিব। আৰু আপোনালোকক মই কৈছিলোঁ যে কিবা কিবি দোকান যদি দিব লগা হয় তেতিয়া আপোনালোকে ট্ৰেডিঙত দিব লাগিব। এতিয়া যিহেতু এখন গেলামালৰ দোকানৰ কথা মই ক'বলৈ গৈ আছোঁ, এইটো আপোনালোকৰ এইটো ট্ৰেডিঙত দিব লাগিব। এই ট্ৰেডিঙত আপোনালোকে এইটো টিক চিন দেখিছেনে, টিক চিনটো দিব লাগিব। এতিয়া নেক্সট এইখিনি ছেইম থাকে। নেম অফ দ্য মেম্বাৰ মই ইয়াত সুমিত্ৰা ভৌমিক দিছোঁ। কণ্টেক্ট ডিটেইলছ সেইটো মোবাইল নাম্বাৰ তেওঁ দিব। SSG নেমটো তেওঁৰ আৰু কোড নাম্বাৰটো। তেওঁ এইটো পায়ল SSG দেখাইছোঁ আৰু লগত এইটো লকচ অপাৰেটিং ছিষ্টেমৰ যিটো ৰেজিষ্ট্ৰেশ্যন কোড হয় তাৰ কোড নাম্বাৰ এইটো। আৰু ইয়াতে আপোনালোকে ভিঅ' আৰু CLFৰ নামটো দিব নিজৰ। আপোনালোকৰ যোনটো গোটৰ হয়, যোনটো ভিঅ'ত বা CLFত অন্তৰ্ভুক্ত হৈ আছে সেইটো দিব। নেক্সট আহিলে আপোনালোকৰ ইয়াতে ডিষ্ট্ৰিক্ট বা DMU মানে আপোনালোক যোনখন ডিষ্ট্ৰিক্টৰ হয় সেইখন ডিষ্ট্ৰিক্টৰ নামটো দিব। মই ইয়াত XYZ বুলি দি দিছোঁ আৰু এইটো নিজৰ ব্লকটোৰ নাম দিব, BMUৰ নাম। মইতো ABC কৰি দিছোঁ। কিন্তু এটা কথা হ'ল মই যিখিনি ক'বলৈ গৈ আছোঁ এইখিনি আপোনালোকৰ উদাহৰণহে হয়। আপোনালোকৰ নিজৰ হিচাপ নিকাচখিনি বেলেগ হ'ব। আপোনালোকৰ প্ৰয়োজন অনুসাৰে যিখিনি দৰকাৰ হয় সেইখিনি লিখিব। আৰু ইয়াৰ মতে দিলে আপোনালোকৰ হয়তো ভুলো হ'ব পাৰে, সেইকাৰণে নিজৰ প্ৰয়োজন অনুসৰি দিব। এইটো কাৰেণ্ট এনুৱেল ইনকাম, এইটো মই 1,80,000 টকা দেখাইছোঁ। এইটো ৰেড কৰি দিছোঁ, কিন্তু ইয়াৰ ৰেড কৰি দিয়া এটা কথা আছে। পিছৰ ফৰ্মখনৰ লাষ্টৰ ফালে এটা হিচাপ দেখাব লাগিব। সেই হিচাপটোত মানে এই 1,80,000 টকাৰ এমাউণ্টটো ভৰাব লাগিব। আপোনালোকৰ বুজাৰ সুবিধা হোৱাৰ কাৰণে মই এইটো ৰঙা কৰি দি থৈ দিছোঁ। মই পিছত বাৰু বুজাই দিম। নেক্সট চাব এণ্টাৰপ্ৰাইজ ষ্টেটাছ, এষ্টাব্লিছ বিফ'ৰ 12 মান্থ অৰ নিউ। মানে যদি এণ্টাৰপ্ৰাইজটো আপোনাৰ দোকানখন যদি পুৰণা হয়, এক্সিষ্টিং হয়, অলৰেডি চলি আছে, তেতিয়া আপোনালোকে ইয়াত এক্সিষ্টিং বুলি দিব লাগিব। আৰু এইটো কিহৰ দোকান চলি আছে বা কি কৰি আছে সেইটো আপোনালোকে লিখি দিব। আৰু যদি নিউ হয়, নতুন হয়, তেতিয়া আপোনালোকে ইয়াত এই নিউ শব্দটো উল্লেখ কৰিব। ইয়াত নিউ কৰি দিব, তেতিয়া বাকী এইখিনি লিখিব নালাগে। এক্সিষ্টিং বা দোকানৰ টাইপটো লিখিব নালাগে। নেক্সট আহিলে এইটো টাইপ অফ বিজনেছ এক্টিভিটি। এইটো আপোনাৰ যিটো প্লেন কৰা হৈছে, আপুনি যিটো কৰিম বুলি ভাবিছে, ফৰ্মখন যিটো কৰিম কাৰণে ভৰাইছে সেইকাৰণে সেইটো দিব লাগিব। এতিয়া যিহেতু মই ক'লোঁ যে মই অলৰেডি এখন গেলামালৰ দোকান চলি আছে, তাৰ ওপৰত আকৌ অলপ বহল কৰিম বুলিহে মই ফৰ্মখন দেখাইছোঁ। সেইকাৰণে আপোনালোকৰ নিউ হ'লে নিউ কৰি দিব। আৰু মইতো দেখাই দিছোঁ অলৰেডি মোৰ দোকানখন থকাৰ কাৰণে। সেইটো মই ইয়াত এক্সপাণ্ড শব্দটো উল্লেখ কৰিছোঁ, মানে মোৰ দোকানখন বৃদ্ধি কৰা, মানে বহল কৰা। আপোনালোকে যদি নতুন হয় তেতিয়া
অকল যিটো কাম কৰিব সেইটো উল্লেখ কৰি দিব, যে মই টেইলৰিং শ্বপ বা মোক কিৰাণা বা জেনেৰেল ষ্ট'ৰ বা গ্ৰছাৰী বুলি লিখি দিলেও হ'ব, গেলামালৰটোক এইটো মানে এইটো মেনশ্যন কৰি দিব দিছে এইটো। নেক্সট চাব মাৰ্কেটিং এণ্ড চেলছ প্লেন। এইটো মানে দুটা শব্দত লিখি দিব লাগে, যে আপোনাৰ এক নম্বৰটো চাব হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ। মানে এইটো কৈছে যে আপোনাৰ বিজনেছটোৰ কথা আপোনালোকে কেনেকৈ ৰাইজক জনাব, মানে কেনেকৈ পাব্লিকক জনাব, কাষ্টমাৰক জনাব। মই ইয়াত দেখাইছোঁ, এক নম্বৰ দি দিছোঁ এডভাৰটাইজমেণ্ট, মানে বিজ্ঞাপন দিয়া। বিভিন্ন পষ্টাৰিং কৰিব পাৰোঁ আমি, পষ্টাৰিং কৰি আমি আমাৰ নিজৰ ব্যৱসায়টো বহল কৰিব পাৰোঁ, বা আমি SAG মিটিঙত আমাৰ নিজৰ ব্যৱসায়টোৰ কথা ক'ব পাৰোঁ, বা MMUA অফিচ বা আমাৰ ব্লক অফিচ যি থাকে তাতো আমি সেইখিনি অলপ প্ৰচাৰ কৰিব পাৰোঁ দোকানখনৰ কথা। সেইটো নেক্সটটো যাব হুৱেৰ টু চেল দ্য প্ৰডাক্টছ। আপুনি মানে আপোনাৰ প্ৰডাক্টখিনি ক'ত বিক্ৰী কৰিব, আপোনাৰ বস্তুবিলাক ক'ত বিক্ৰী কৰিব। ইয়াত মই 2 নম্বৰ কৰি দিছোঁ চেল ইন লোকেল মাৰ্কেট, মানে মই থলুৱা বজাৰতে লোকেল মাৰ্কেটতে বিক্ৰী কৰাৰ কথা দেখাইছোঁ। নেক্সট চাব ফিনান্সিয়েল প্লেন, মানে আপুনি যিটো প্ৰজেক্টটো বনাইছে সেইটো প্ৰজেক্টটোৰ কথাটো উল্লেখ কৰিছে। 3 বছৰৰ দেখাব দিছে ইয়াত, কিন্তু সদ্যহতে আমি যিহেতু আমাৰ বৰ্তমান এইটো আমি 1 বছৰৰ কাৰণে দেখাব লাগিব, আৰু বাকীখিনি মই ব্লেংক কৰি ৰাখিছোঁ। মই 1 বছৰটো 1 ইয়েৰটোহে দেখাইছোঁ, ফাৰ্ষ্ট ইয়েৰটো। সেই নেক্সটটো চাব ইনভেষ্টমেণ্ট প্লেন, মানে এমাউণ্ট আপুনি ৰুপিছত দেখাব লাগিব। আপুনি ব্যৱসায়টো আৰম্ভ কৰিবৰ কাৰণে যিখিনি আপোনাৰ মূলধন বিনিয়োগ কৰিব সেইখিনি আপুনি মানে ইয়াত শ্ব' কৰিব লাগিব, দেখাই দিব লাগিব। অ'ন ফাণ্ড মানে নিজৰ পকেটৰ পৰা কৰা খৰচ, মানে আপুনি নিজাকৈ যিখিনি খৰচ বহন কৰিব সেইখিনি হ'ব। এইটো মই 40,000 দিছোঁ, 40,000। গ্ৰাণ্ট, মানে আমি যিখন ফৰ্ম ফিল আপ কৰি আছোঁ, যিটো চৰকাৰৰ আঁচনি, এই আঁচনিখনৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা আমি যিটো 10,000 পাম, সেই 10,000টো এইটো মই শ্ব' কৰিছোঁ। নেক্সট আপুনি বেংক লোনো ল'ব পাৰে। বেংক লোন যদি লয় আপুনি ইয়াত বেংক লোনটো শ্ব' কৰিব, যদি নলয় সেইটো শ্ব' নকৰিলেও হ'ব, তো আপোনাৰ প্ৰয়োজন অনুসৰি হ'ব। তাৰপিছত নেক্সট আদাৰ প্লিজ স্পেচিফাই, আপোনাৰ যদি অন্য কিবা উৎস আছে পইচা মানে লাভ কৰাৰ, সেইটো আপুনি ইয়াত দিব লাগিব। যিহেতু আপুনি এগৰাকী SAG সদস্য হয়, আত্মসহায়ক গোটৰ সদস্য, সেইকাৰণে আপুনি CIF যিটো আমাৰ VO বা CLFৰ পৰা আমি সামূহিক বিনিয়োগ পুঁজি যিটো আমি কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড লাভ কৰিব পাৰোঁ, তাৰ পৰা মই এইটো লোনটো লোৱা দেখাইছোঁ। CIF লোন ফ্ৰম CLF, এইটো মই 20,000 টকা দেখাইছোঁ। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি দেখাব পাৰে, নেদেখাব পাৰে। ইয়াত দেখাব লাগিব টোটেল আপুনি কিমান টকা বিনিয়োগ কৰিলে। এই গোটেইখিনি হিচাপ নিকাচ কৰিলে আমি পাওঁ 1,20,000 টকা। নেক্সট আহিলে এইটো B নম্বৰটো চাব। এইটো B নম্বৰটো হ'ল এক্সপেন্সেছ ইন ৰুপিজ, মানে আপুনি যিখিনি খৰচ কৰিব আপোনাৰ দোকানখন মানে আগবঢ়াই নিবৰ কাৰণে, সেইটো ইয়াতে আপোনাৰ ফিক্স কেপিটেল কৰিছে, চৰি এতিয়া চাওক ফিক্স কেপিটেল ফাৰ্নিচাৰ। ফিক্স কেপিটেলত পৰে আপোনালোকৰ ফাৰ্নিচাৰ, আপোনাৰ দোকানখনত যি আলমাৰি বা টেবুল চকী লাগে, বা মেচিন কিবা যদি দৰকাৰ হয়, চিলিং মেচিন কিবা কিবি, সেইখিনি আপোনাৰ বিল্ডিং আপুনি খৰচৰ বনোৱা নামত আপুনি সেইটো দেখাব লাগিব। মই দেখাইছোঁ 35,000 টকা। নেক্সট আহিলে ৱৰ্কিং কেপিটেল, মানে আপুনি মূলধনী যিটো পইচা লাগিব আপোনাক, ধৰি লওক যদি গেলামালৰ দোকান হয় তাত আলু দালি পিঁয়াজ আনিবলৈ যিটো পইচা দৰকাৰ হ'ব, সেইখিনি আপুনি মেটেৰিয়েল তেল চেল আনিব লাগিব, মিঠাতেল হালধি এইবিলাক আনিবৰ কাৰণে আপোনাৰ হাতত যিটো পইচা খৰচ হ'ব আপোনাৰ হাতৰ পৰা, সেইটো হয়। এইটো চাওক মই ৰেণ্টটো থাকিব পাৰে, যদি আপোনাৰ দোকান ঘৰটো কোনোবা মানুহৰ পৰা আপুনি ৰেণ্টত লৈছে, ভাড়াত লৈছে, ইলেক্ট্ৰিচিটি বিলটো মাহেকত আহিবই, আৰু লেবাৰ যদি ষ্টাফ যদি ৰাখে আপুনি, তেতিয়া এইটো ভাগত দেখাব লাগিব। মই গোটেইখিনি আপোনালোকক এইখিনি মই 80,000 টকা দেখাইছোঁ। আদাৰ এক্সপেন্সেছ, যদি কিবা আপোনাৰ অতিৰিক্ত বেলেগ খৰচ হৈছে আপুনি ইয়াত এইটো ঘৰত শ্ব' কৰিব লাগিব। মই ইয়াত আপোনাৰ 5,000 টকাটো দেখাইছোঁ। এই যে অলপ আগতে কৈছিলোঁ যে আপোনালোকক এডভাৰটাইজমেণ্ট, এইটো যিটো এডভাৰটাইজমেণ্ট মানে বিজ্ঞাপন পোষ্টাৰ বা তেনেকুৱা মিটিং মানে বিজ্ঞাপন দিবৰ কাৰণে যিটো খৰচ এটা হ'ব, সেইটো মই 5,000 টকা দেখাইছোঁ। আপোনাৰ ধৰি লওক বেনাৰ ছপালে প্ৰেছত,
যিটো পইচা খৰচ হ'ব ফ্লেক্স বেনাৰ বনালে সেইটো মই 5,000 টকা ইয়াত শ্ব' কৰিছোঁ। নেক্সট আহিলে টোটেলটো আপোনালোকে এইটো যিখিনি আমাৰ খৰচ হ'ল গোটেই খৰচখিনি 1,20,000 হয়, মই 1,20,000 টকা শ্ব' কৰিছোঁ। নেক্সট আহিলে চি নম্বৰটো আহিলে গ্ৰ'থ প্ৰজেকশ্যন ইন ইনকাম, মানে আপোনালোকৰ যিখিনি ইনকাম হ'ব সেইখিনি শ্ব' কৰিব লাগিব। যিহেতু মই অলপ আগতে কৈছিলোঁ যে আমাৰ এইটো ট্ৰেডিঙত পৰিব, মানে বেচা বিক্ৰীত পৰিব, সেইকাৰণে এইটো আমাৰ দোকানখনৰ পৰা আমাৰ ইনকাম আহিব এটা মই অনুমানিক ধৰি ল'লোঁ 2,50,000 টকা। এইখিনি মই টকা বিনিয়োগ কৰাৰ পিছত মই ধৰি লওক এবছৰত মই 2,50,000 টকা এটা ইনকাম পাম। তেতিয়া কৈছিলোঁ যে আপোনাৰ মেনুফেকচাৰিং আমাৰ এইটো নহয়, কিয় নহয়, যদি আমি খোৱা বস্তু মানে আমি হাঁহ কুকুৰা ধান খেতি কিবাকিবি খেতি উৎপাদন কৰোঁ, গাখীৰ চাখীৰ যদি ছাগলী উৎপাদন কৰোঁ, সেইটো মেনুফেকচাৰিঙত আহিব, মানে উৎপাদন। সেইকাৰণে এইটো আমাৰ উৎপাদন নহয় কাৰণে মই 0 দিছোঁ। ঠিক তেনেদৰে এইটো ছাৰ্ভিচ নহয়, টেইলৰিং বা তেনেকুৱা হোটেল ব্যৱসায় নহয়, সেইকাৰণে মই এইটো 0 দিছোঁ। এতিয়া আদাৰ ইনকাম, যিহেতু গেলামালৰ দোকানৰ পৰা অলপ সেইবিলাক আমাৰ যি গেলামালৰ দোকানত বস্তু থাকে সেইখিনিয়ে বিক্ৰী কৰিম, তাৰ বাহিৰেতো আমাৰ তেনেকুৱা বেলেগ বিক্ৰী কৰিব লগা বস্তু নহয় নাই, সেইকাৰণে মই এইটো 0 কৰি দিছোঁ। এতিয়া মোৰ এই 2,50,000 টকা যিটো হয় সেইটো মোৰ গোটেইটো এইটো টাৰ্ণ অভাৰ হ'ল, মানে গোটেই বছৰটোত মোৰ এইটো টাৰ্ণ অভাৰ আহিলে। এতিয়া নেক্সট আপোনালোকে খেলখন চাব, এইটো ডি নাম্বাৰটো চাব, ইয়াত আহিছে নেট প্ৰফিট, মানে আপোনাৰ এটা যিটো প্ৰফিট ওলাল বছৰটোত সেইটো ইয়াত এইটো ফৰ্মুলা ইনকাম, টোটেল ইনকাম আপোনাৰ 2,50,000 টকা। এক্সপেঞ্চেছ মানে ইনকামৰ পৰা এইটো মাইনাছ চিন দেখিছেনে, বিয়োগ চিন, ইনকামৰ পৰা আপোনাৰ যিটো খৰচ হ'ল এইখিনি যিখিনি খৰচ হ'ল ৰ' মেটেৰিয়েলৰ হওক ফাৰ্নিচাৰ হওক, যিটো 1,20,000 টকা খৰচ হ'ল সেইটো আপোনালোকে এইটো ইনকামৰ পৰা বিয়োগ কৰি দিব লাগিব। এইটো মই 2,50,000 টকা দেখাইছোঁ, তাৰ পৰা মাইনাছ কৰি দিছোঁ 1,20,000 টকা। এতিয়া মোৰ নেট প্ৰফিট ওলাল, মানে মোৰ আয় ওলাল 1,30,000 টকা। 1,30,000 টকা ওলাল ডি নাম্বাৰটোত। ইয়াৰ নেক্সটটো চাব, টোটেল এনুৱেল ইনকাম অফ দি মেম্বাৰ। এতিয়া মুঠতে আপোনাৰ গোটেই বছৰটোৰ মেম্বাৰগৰাকীৰ যিটো মানে আয় হয় সেইটো শ্ব' কৰিব লাগিব। ইয়াত লিখা চাওক ফৰ্মুলাটো কাৰেণ্ট ইনকাম বুলি কিয় ক'ত পাম আমি, এইটো মই ৰেড কৰি ৰাখিছোঁ। এই ফৰ্মুলাটো চাওকচোন, কাৰেণ্ট ইনকাম প্লাছ নেট প্ৰফিট। কাৰেণ্ট ইনকাম আমাৰ কি হয় ওপৰলৈ পলক মই দেখাইছোঁ, ৰেড কৰি দিছোঁ দেখিছেনে, এইটো 1,80,000 টকা, এইটো 1,80,000 টকা আমাৰ কাৰেণ্ট ইনকাম হয়। এই ঘৰটো এই পইচাটো এইটো 1,80,000 টকাটো, এইটো আপোনালোকে ইয়াত আনিব হিচাপটোত 1,80,000 টকা যোগ কৰিব কাৰ লগত 1,30,000 টকা, যিটো আমি এইটো এই এমাউণ্টটো পালোঁ, এই এমাউণ্টটো 1,30,000 টকাটো যোগ কৰি দিয়াৰ পিছত যিটো আমাৰ মুঠ টকা ওলাল সেইটোৱে আমাৰ গোটেই বছৰটোৰ মানে লাভ। সেইটোৱে হ'ল আমাৰ 3,10,000 টকা সুমিত্ৰা ভৌমিক বাইদেউৰ মানে লাভ হ'ল। এতিয়া এইখিনিত আপোনালোকৰ যোনে আপোনাৰ ফৰ্মখন যোনে ছাবমিট কৰিব অফিচত তেওঁৰ চহী হ'ব। তাৰপিছত এইটো আপোনাৰ যোনে ফৰ্মখন ফিল আপ কৰিছে, মানে ধৰি লওক যোনে যাৰ হয় ফৰ্মখন তেওঁৰ নামটো অলৰেডি মই আগত ওপৰত সুমিত্ৰা ভৌমিক দিছোঁ, সেইকাৰণে সেইটো তেওঁৰ নামে আহিলে। ইয়াতে আহিলে লাষ্ট তেওঁৰ মোবাইল নাম্বাৰটো, আৰু ৰিমাৰ্কছত যদি কিবা লিখিব পাৰে, নিলিখিলেও নাই। ইয়াত ভেৰিফাইড বাই এইটো অফিচৰ হয়, এইটো কোনো কাৰণত নভৰাব। এইটো SRLM অফিচিয়েল নেম হয়, এইটো ব্লকৰ অফিচিয়েল নাম্বাৰ হয়, তেওঁৰ নাম্বাৰ হয়, আৰু এইখিনি গোটেইখিনি কৰণীয় অফিচৰ হয়। এইখিনি আপোনাৰ এই লাষ্টৰ পাৰ্টটো আপোনালোকে একো নভৰাব। অলপ বুজি পাইছেনে কথাখিনি? সেইকাৰণে আপোনালোকে যদি দৰকাৰ হয় ভিডিঅ'টো 2-3বাৰ চাব, কাৰণ এইটো অলপ ক্ৰিটিকেল হয়। ফৰ্মটো আগৰ ফাৰ্মতকৈ নন ফাৰ্মত অলপ ক্ৰিটিকেল হয়, সেইকাৰণে আপোনালোকে 2-3বাৰ হয়তো চালেও বুজি পাব। এতিয়া আশা কৰিম আপোনালোকে মই যিখিনি বুজাবলৈ চেষ্টা কৰিলোঁ সেইখিনি বুজি পাইছে। সেইকাৰণে তেনেকৈ চেষ্টা কৰিছোঁ মই যিখিনি বুজাবৰ কাৰণে পাৰিছোঁ। এতিয়া আগলৈ যদি আপোনালোকৰ তেনেকুৱা চৰকাৰী আঁচনিৰ বিষয়ে জানি থাকিবলৈ মন যায়, মোৰ জৰিয়তে যদি মোৰ বুজোৱা কথাখিনিত আপোনালোক
মানে সন্তুষ্ট হৈছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই যি দিওঁ আপোনালোকৰ কাৰণে সেইখিনি গোটেইখিনি আপোনালোকৰ ইউটিউবত গুচি যায়। ধন্যবাদ।